হেল্ল' এভৰিৱান, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি গৈ আছোঁ শিৱসাগৰলৈ। আচলতে এই ক্লিপকেইটা বহুত আগতেই লৈছিলোঁ, কিন্তু ভিডিঅ'টো দিয়া হোৱা নাছিলে। আচলতে বাহঁতো আহিছে আৰু বাৰ ভিনদেউৰ দেউতাকৰ গাটো অলপ ভাল নাই, তেওঁক চাবলৈ বুলিও গৈছোঁ আৰু চেগতে সিহঁতকো লৈ আহিম ডিগবৈলৈ। কিমান ধুনীয়া চাওকচোন, ডাৱৰৰ মাজে মাজে গৈ আছোঁ আমি। আৰু আচলতে আমি গৈ আছোঁ মা, মই আৰু বৰমা আহিছে জোনাইৰ পৰা, বৰমাক লৈ পিনে আমি যাম। আৰু এয়া দেখিছোঁ মোৰ অৱস্থা একদম বেমাৰী হৈ গৈছোঁ, ৰাতিপুৱা একো নোখোৱা নোবোৱাকৈ ওলাই গৈছোঁ নহয়। তাৰপিছতে গৈ পাই দেখিছেনে তাক হাই পৃথ্বী, কি চাইছা তুমি? এতিয়া কি চাইছা মোবাইলত? কি টিভিত কি চাইছা? অঁ টিভি চাইছা। তুমি কি চাইছা টিভিত? কি চাইছা? তুমি কি খালা ৰাতিপুৱা? কি খালা মা? তামোল খালি? খিচিৰি খালো কৈ দিয়া। সি যিহেতু মোৰ কোচত নাহে, সেইকাৰণে তাক জোৰ জবৰদস্তি ধৰি পিনি তাৰপৰা চুমা লৈছোঁ আৰু ময়ো দিছোঁ। আৰু এয়া আমি উভতি আহিছোঁ এহঁতক লৈ পিনে। আৰু ৰাস্তাতে আমি ৰখিলোঁ, ৰঙালাও বজাৰ বুলি কয় নহয়, ডিমৌ পাৰ হৈ চাগে, একজেক্টলি ভালকৈ গম নাপাওঁ। তাতে মাহঁতৰ দুগৰীমান ফটো মাৰি দিলোঁ। আৰু আচলতে মই বজাৰ কৰিবলৈ নামিছিলোঁ, যিহেতু মাহঁত দূৰলৈ যাব লাগিব ঘৰলৈ চব্জি লৈ যাওঁ বুলি। ৰঙালাও কেইটামান লৈ ল'লোঁ। আৰু তাৰপিছত আমি আহি জগন্নাথ মন্দিৰত সোমালোঁ। যিহেতু প্ৰায় অহা নহয় এই মন্দিৰলৈ, সেইকাৰণে ভাবিলোঁ ৰাস্তাৰে পাৰ হ'লে প্ৰায় সোমাওঁ, সেইকাৰণে এইটো চেগতে সোমাই লওঁ, মাহঁতকো অলপ ফুৰাওঁ। যিহেতু আমাৰ দেউতা ঢুকুৱা বেছি দিন হোৱা নাই আৰু মা আৰু আমাৰ ককা ঢুকুৱা বেছি দিন হোৱা নাই, সেইকাৰণে আমি চাকি বন্তি নাই জ্বলোৱা, এনেই আৰু অকণমান মন্দিৰলৈও নোসোমালোঁ, অকল ভিতৰৰ আগডোখৰতে থাকি অকণমান মূৰটো দুপিয়ালোঁ ভগৱানৰ ওচৰত। এনেও এই মন্দিৰটো খুবেই ভাল লাগে, মই ডিব্ৰুগড়ত থাকোঁতে প্ৰায় গৈছিলোঁ। কি ধুনীয়াকৈ বনাইছে মন্দিৰটো, এনেই দেখিলেই মনটো ভাল লাগে। ইয়াৰ গৈ আমি পালোঁগৈ মন্দিৰৰ ভিতৰলৈ। ইমানতে থাকিলোঁ, ভিতৰলৈ যোৱা নহ'লে আৰু। ইমান যে ধুনীয়া পৰিৱেশ। আৰু গৈয়ে তাতে ফটো নামাৰিলে হ'ব জানো? এয়া পোৱালিটোৰ লগত মায়ে দুটামান ফটো মাৰিলে। তাৰপিছত এখেতে দেখিছিলে মন্দিৰৰ পৰা ওলাই আহি মোবাইলটো ধুনীয়াকৈ বুকুত সাৱটি দৌৰ মাৰিছে। সেইদিনা জন্ম হৈছিলহে, এতিয়া ইমান ডাঙৰ হ'ল নহয়। দেখিছিলে মোবাইলটো যেনিবা তাৰহে একদম, সি মোবাইল নহ'লে খোজে কাঢ়িব নোৱাৰা হয়। আৰু এনেকৈয়ে দিনটো পাৰ হ'ল আমাৰ। দুগৰীমান ফটো লগাই দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব।